Hi friends, আজি হেপা এটা ডাঙৰ কুকুৰা মাৰি দিলে। এইটো মই ডাঙৰ বুলি মাৰিছোঁ ইমান গধু ডিঙিটো কাটি লৈ গ'লগৈ। ডাঙৰ কুকুৰা মাৰি দিলে হেপাই আৰু এটা কুকুৰাক মাৰি পেলাই লৈছিলে। কুকুৰাটো লৈ গ'ল, তেজ লাগিছিলে গাত। তেখেতসকলে একবাৰে আছে এই ক'ত গ'ল এতিয়া। তেজ লাগিছিলে গোটেই গাত। হেপাই টানিবলৈ নিছিলে অকল নগ'ল। আমি এইফালে ক'বলৈ গৈছিলোঁ। এইফালে আমাৰ দেউতাই দানা দি আছে। আজি 31 days হৈ গ'ল কুকুৰা পোৱালিকেইটা অনা। এতিয়ালৈকে ডাঙৰ হ'ল, 1 কেজি 7খন হ'ল। এইটো কুকুৰাটো 3 কেজি কিমান 1 কেজি 600 হয়। 1 কেজি 600 হেপাই মাথাটো খাই পেলালে। তেজ লাগি আছিলে এনেকে মাথাটো টানি লৈ গ'লগে। তেজ ক'ত লাগি আছিলে ডোখৰতে লাগি আছিলে। আমি নাচালো হয়, অকণ দেৰিকে আহিলো হয়, গোটেই কুকুৰা পোৱালিখিনি মাৰি পেলালে হয়। ভালে চাই সেইকাৰণে এইখিনি চাই লওক। এইবোৰ দেখিছেনে? এইবোৰ ভালকে মাৰি দিব লাগে, তলত এতিয়াকে লৈ যাব। আৰু দেউতাই ইয়ালৈ দানা নি আছে। এদিনত 3 বেগ দানা খতমে হৈ থাকে ৰাতিটো খাবলৈ। আৰু তাৰপিছত দানা দিয়ে সদায় 3 বেগ খতম হয়। এতিয়া কেইটা আছে? 1 2 3 4 5 6 7 8 আৰু 9 10 11 12টা আছে। ইমান ডাঙৰ কুকুৰাটো মাৰি দিলে। কেইদিনমানৰ পিছততো ডাঙৰ হ'বলৈ লৈছিলে। আৰু এই গোটেই কুকুৰাখিনি ভিতৰত এইটোৱে মৰিলে। কেনেকুৱা কৰিলে চোৱা কুকুৰাটো, এনেকুৱা কৰি দিলে। আৰু এইফালে দানাকেইটা আছেই। আৰু এইবোৰ কালি ভুচি আনিছিলে। আৰু তাৰপিছত বাহিৰত কালি ভুচি আনিছিলে। আকৌ দেউতাই নিবলৈ লৈছে। দেউতাই এনেকুৱাখন বনাই ল'লে দানা নিবলৈ। এনেকে মাৰে ওলাই যায়। পেডিয়াচিৰিৰ টেমাটাই এনেকৈ হেৰি কৰি ল'লে, হাবৰে কাটি ল'লে। তাৰপিছত গোটেইখিনি হেৰি কৰি দিলে। ইয়াত হেৰি মাৰি দিলে, গজাল মাৰি দিলে হৈ গ'ল। এই ভিতৰত এইকেইটা গজাল তিনিটা মাৰি দিলে ভিতৰত। আৰু তাৰপিছত কুকুৰাবোৰ বেছিকৈ ৱেট হোৱা নাই, অকণ ভাল ৱেট হৈছে। অকণমান হৈছে ৱেট, কেইদিনমানৰ পিছত হৈ যাব ৱেট। কোম্পানী হ'লে দানা দিহি দানা খতমে হ'ব লাগিছে এইবাৰ। দেউতাক কথা এটা কৈ দিয়া। দেউতা কথা এটা ক'ব, কৈ দিয়া আকৌ দেউতা। মানে আমি নাছিলোঁ ইয়াত, এই ছাইডত গৈ কিনি ৱালৰ ছাইডত গৈ কিনি এনেকৈ মাথাটো কৰি ঠাণ্ডাত পাবলৈ ৰখি থাকেগৈ যে, মাথাটো ওলাই আছিলে চাগে।
হেঁপাহ এটা বাহিৰৰ পৰা টানি লৈ গুচি গ'ল। এইটো ওলাই নিব নোৱাৰিলে, মাথাটো ছিঙি লৈ গুচি গ'ল। এইটো ইয়াত পৰি আছিলে, উপায় নাই, ভাল কুকুৰা এটা মাৰি দিলে। দেউতাই এইটো ব্ৰইলাৰ পোৱালি বহুত ভাল লাগিছে। বহুত কেজি আছিলে। ইবোৰতকৈ ডাঙৰ আছিলে লাগিছে। আৰু এতিয়া বৰষুণ দি আছিলে, একদম দৌৰি আহিবলৈ হ'ল। আমি বৰষুণ দি আছিলে। আজি আমি গাহৰি মাংস খাব লাগিছিলে। এইখিনি গাহৰি মাংস, এইখিনি ব্ৰইলাৰ মাংস। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছিলোঁ। বাই বাই।